চৰকাৰী স্কুলৰ ইউনিফৰ্মক লৈ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক ডাঙৰ মন্তব্য। আপোনাৰ ল'ৰা ছোৱালীয়ে পিন্ধা চৰকাৰী স্কুলৰ ইউনিফৰ্ম কাপোৰ সাধাৰণতে পৰীক্ষা কৰিছেনে? কিয় চৰকাৰে 100% কটন অৰ্থাৎ কপাহী কাপোৰৰ ইউনিফৰ্ম ছাত্ৰ ছাত্ৰীক যোগান ধৰিব পৰা নাই? ইয়াৰ আচল কাৰণ আজি স্বয়ং শিক্ষামন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে। আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এখন নতুন ভিডিঅ'লৈ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী স্কুলৰ ইউনিফৰ্মত পলিষ্টাৰৰ পৰিমাণ বেছি হোৱাক লৈ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। বিশেষকৈ গৰম দিনত এই কাপোৰেৰে শিশুসকলক কষ্ট দিয়া হয় বুলি অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰ উত্তৰ দি আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই স্পষ্টকৈ কয় যে শিক্ষা বিভাগৰ বৰ্তমানৰ বাজেট বা বিত্তীয় নাটনিৰ বাবে চৰকাৰীভাৱে 100% মানে 100% কটনৰ ইউনিফৰ্ম দিয়াটো সম্ভৱ নহয়। তেওঁ তথ্য সহকাৰে জনাইছে যে বৰ্তমান যোগান ধৰি থকা স্কুল ইউনিফৰ্মসমূহত 70% পলিয়েষ্টাৰ আৰু 30% কটন মিশ্ৰিত হৈ আছে। মন্ত্ৰীগৰাকীৰ মতে কাপোৰত কটনৰ পৰিমাণ যিমানেই বৃদ্ধি কৰা হ'ব ইউনিফৰ্মৰ উৎপাদন ব্যয় সিমানেই বৃদ্ধি পাব। চৰকাৰী স্কুলৰ লাখ লাখ শিক্ষাৰ্থীক কটনৰ ইউনিফৰ্ম দিবলৈ হ'লে চৰকাৰক এক বৃহৎ পৰিমাণৰ অতিৰিক্ত বাজেটৰ প্ৰয়োজন হ'ব, যিটো বৰ্তমান পৰিস্থিতিত বহন কৰাটো চৰকাৰৰ বাবে অসম্ভৱ। ইয়াৰ উপৰিও তেওঁ কলেজ আৰু বিশ্ববিদ্যালয়ৰ বিনামূলীয়া নামভৰ্তিৰ 95% পুঁজিয়ে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে বুলিও জানিবলৈ দিয়ে। গতিকে বিত্তীয় নাটনিৰ বাবেই বৰ্তমান চৰকাৰী স্কুলত পলিষ্টাৰৰ মিশ্ৰিত ইউনিফৰ্ম ব্যৱহাৰ কৰিব লাগিব। চৰকাৰৰ এই সিদ্ধান্তক লৈ বা ইউনিফৰ্মৰ গুণগত মানক লৈ আপোনালোকৰ মতামত কি তলত কমেণ্ট বক্সত নিশ্চয় জনাব। শিক্ষা সম্পৰ্কীয় এনে খবৰ সঘনাই পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।